নমস্কাৰ মোৰ নাম পল্লৱ কলিতা আপোনালোক সকলোকে ইনফোটেইনমেন্ট পল্লৱ ইউটিউব চেনেললৈ স্বাগতম জনাইছো এই পৃথিৱীখন বহুত ৰহস্যৰে ভৰা ইয়াত এনেকুৱা কিছুমান ৰহস্যময় ঘটনা ঘটি গৈছে যাৰ ৰহস্য আজিও ৰহস্যই হৈ আছে আজিৰ এই ভিডিঅ'টোত এখন এনেকুৱা ৰহস্যময় ট্ৰেইনৰ কথা কম যিয়ে 104 জন মানুহক লৈ সম্পূৰ্ণৰূপে নোহোৱা হৈ গ'ল অৰ্থাৎ ৰেলো নাই মানুহ নাই কি কেনেকুৱা ঘটনাটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক 1911 চনত ইটালীৰ ৰোম চহৰৰ ট্ৰেইন বনোৱা কোম্পানী জেনেটিয়ে এখন নতুন ট্ৰেইন নিৰ্মাণ কৰিছিল এই ট্ৰেইনখনৰ তিনিটা ডবা আছিল যিহেতুকে এই ট্ৰেইনখন নতুনকৈ বনোৱা হৈছিল তাৰ বাবে এই ট্ৰেইনখনে এটা ফ্ৰী ট্ৰায়েল দিছিল য'ত 100 জন পেছেঞ্জাৰক সিলেক্ট কৰি এটকাও নলোৱাকৈ ট্ৰেইনখনেৰে এটা ফ্ৰী যাত্ৰা আৰু লগতে ফ্ৰীতে খোৱা লোৱাৰ ব্যৱস্থা কৰিছিল এই ট্ৰেইনখনত মুঠ 106 জন মানুহ আছিল ইয়াৰে 100 জন পেছেঞ্জাৰ আৰু 6 জন ৰেলৰ ষ্টাফ আছিল 1911 চনৰ 14 জুলাইত এই ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰিছিল এই ট্ৰেইনখন লম্বাৰ্ডি নামৰ এটা টানেল অৰ্থাৎ সুৰংগৰ মাজেৰে সোমাইছিল কিন্তু আচৰিত কথা এইটো যে সোমোৱাৰ পিছত এই ট্ৰেইনখন আৰু কেতিয়াও বাহিৰ ওলাই নাহিল আৰু এই ঘটনাটো শুনাৰ পিছতেই ৰেলৰ কৰ্মচাৰী আৰু পুলিচ আহিলে কিন্তু তেওঁলোক যেতিয়া সেই সুৰংগটোৰ ভিতৰে বাহিৰে সকলোফালে চালে তাত ৰেলখনৰ কোনো সংসূত্ৰই বিচাৰি নাপালে হয়তো আপোনালোকৰ মনত আহিছে যে সেই সুৰংগটোৰ ভিতৰত আৰু কিবা সুৰংগই আছে নেকি কিন্তু তেনেকুৱা একোৱেই তাত বিচাৰি নাপালে আৰু তেনেকৈয়ে ৰেলখন নোহোৱা হৈ গ'ল কিন্তু ইনভেষ্টিগেশ্যন কৰাৰ পিছত দুজন ব্যক্তিক পাইছিল যিয়ে নিজক সেই ট্ৰেইনখনত যোৱা 106 জন যাত্ৰীৰ ভিতৰত দুজন বুলি কৈছিল সেই দুজন ব্যক্তিয়ে ইটালিয়ান প্ৰেছত দিয়া ইণ্টাৰভিউত কৈছিল যে যেতিয়া ট্ৰেইনখন সেই সুৰংগটোৰ ওচৰ যাই পাইছিল তেতিয়া বগা বগা ধোঁৱা আৰু সুৰংগটোৰ পৰা ওলাই আহিছিল কিছুমান শব্দ তাৰ ফলত এই দুজনৰ এজনে ভয়তে ট্ৰেইনখনৰ পৰা জঁপিয়াই দিয়ে আৰু তেওঁক দেখি আনজনেও জঁপিয়াই দিয়ে যিহেতুকে ট্ৰেইনখন সেই সুৰংগটো পোৱাৰ আগতে ধোঁৱা ওলাই আহিছিল তাৰ কাৰণে ট্ৰেইনখনৰ গতি কম কৰি দিছিল আৰু ইয়াৰ পিছত সেই দুজন ব্যক্তিয়ে পৰি বেহুচ হৈ যায় আৰু তেওঁলোকে এই কথাখিনি হস্পিটেলৰ পৰা আহিহে কৈছিল কিয়নো তেওঁলোকৰ মানসিক অৱস্থা অলপ বেয়া হৈ গৈছিল কিন্তু ইয়াতেই এই ঘটনাটো শেষ হোৱা নাই এতিয়া আপোনালোকক যি কম সেইটো শুনি আপোনালোকৰ গাৰ নোম থিয় হৈ যাব আৰু সেইটো হ'ল যে এই ট্ৰেইনখনত যোৱা কোনোবা এজন যাত্ৰীৰ সম্বন্ধীয় এজনে যেতিয়া পুৰণি আৰ্কাইভ অৰ্থাৎ য'ত হিষ্টৰিকেল ৰেকৰ্ডবিলাক থাকে তাত 1840 চনৰ হস্পিটেলৰ এটা ৰেকৰ্ড পাইছিল য'ত 104 জন ব্যক্তি 1840 চনত অৰ্থাৎ এই ঘটনাটো হোৱাৰ 71 বছৰ আগত মেক্সিকোৰ হস্পিটেল এখনত ভৰ্তি হৈছিল তেওঁলোকৰ কাপোৰবিলাক আৰু ব্যৱহাৰবিলাকো অলপ বেলেগ আছিল আৰু তেওঁলোকে কৈছিল যে তেওঁলোকে ৰোমৰ পৰা মেক্সিকোলৈ ট্ৰেইনেৰে আহিছে কিন্তু আশ্চৰ্যকৰ কথা এইটো যে সেই সময়ত ৰোমৰ পৰা মেক্সিকোলৈ অহা এখনো ট্ৰেইন নাছিল আৰু সেই 104 জন মানুহৰ মানসিক অৱস্থাও বেয়া আছিল হস্পিটেলত ভৰ্তি হোৱা সেই ব্যক্তিকেইজনৰ এজনৰ হাতত এটা চিগাৰেটৰ বাকচ আছিল য'ত 1907 চনত মেনুফেকচাৰ কৰা বুলি লিখা আছিল চাওক ট্ৰেইনখন নোহোৱা হৈছিল 1911 চনত আৰু 1840 চনত সেই হস্পিটেলত ভৰ্তি হোৱা ৰোগীৰ হাতত থকা চিগাৰেটৰ বাকচত লিখা আছিল 1907 কি আচৰিত অৰ্থাৎ সেই ট্ৰেইনখন 1911 চনত নোহোৱা হৈ 71 বছৰ পিছত 1840 চন যাই পায় ইমানেই নহয় বেলেগ বেলেগ ঠাইত মানুহবিলাকে এই ৰেলখনক দেখা পোৱা বুলি কয় যেনে ইটালী ৰুছ জাৰ্মানী ৰোমানিয়া আদি আৰু 1955 চনৰ 29 অক্টোবৰত ইউক্ৰেইনৰ এখন সৰু চহৰ জাভালিচিত ডিউটি কৰি থকা সময়ত ছিগনেলমেন এজনে এখন পুৰণা ট্ৰেইন দেখা পায় যিখন লাহে লাহে চলি আছিল আৰু তেওঁৰ মতে তাৰ যিটো ইঞ্জিনটো সেইটো জেনেটি কোম্পানীৰ আছিল কিন্তু আচৰিত কথা এইটো যে সেইখিনি সময়ত কোনো ট্ৰেইন আহিবলগীয়া বা যাবলগীয়া নাছিল আৰু সেই ছিগনেলমেনজনে কয় যে সেই ট্ৰেইনখনত কোনো ড্ৰাইভাৰ নাছিল আৰু তাৰ যিবিলাক ডবাৰ যি খিৰিকীবিলাক তাত পৰ্দা লগোৱা আছিল আৰু অলপ সময় পিছতেই হঠাৎ এই ট্ৰেইনখন নোহোৱা হৈ গৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই যিটো সুৰংগটো সেইটো প্লেনেৰে বোমেৰে উৰাই দিয়ে গতিকে এইটোৱেই হৈছে ঘটনাটো আৰু ইয়াৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে গুগলত গৈ আপুনি সাৰ্চ কৰিব পাৰে বহুত এনেকুৱা ৱেবছাইট আহিব য'ত ইয়াৰ বিষয়ে ভালকৈ লিখা আছে মই যেনেকৈ কৈছোঁ তাতকৈ বহুত ভালকৈ লিখা আছে এতিয়া ইয়াৰ ওপৰত বিশ্বাস কৰা নকৰা সেইটো মানুহ সকলোৰে নিজৰ কথা যদি আপোনালোকে মোক সোধে মই ক'ম যে ইয়াত 100% প্ৰমাণ নাই যে এইটো এনেকুৱাই হৈছিল অৰ্থাৎ 1840 চনত ঘূৰি গৈছিল ইয়াত 100% তেনেকুৱা প্ৰমাণ নাই কিন্তু
যদিহে আপোনালোকে চাই আপোনালোকে গম পাব যে ইয়াৰ বিষয়ে উল্লেখ আছে গতিকে যিখিনি ইনফৰমেশ্যন পাইছোঁ সেইখিনি আপোনালোকক দিছোঁ গতিকে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ